নমস্কাৰ, গুড মৰ্ণিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। আৰু এতিয়া বৰ্তমান আছোঁ মই ডিব্ৰুগড় DDP ডাইকত। একচুৱেলি আজি পেহাৰ লাইচেন্সৰ ট্ৰেইনিং আছে, মানে বাইকৰ এপ্লাই কৰিছিলে বাইকৰ কাৰণে। চ' তাৰ কাৰণে ট্ৰেইনিং আছে, চ' তাৰ কাৰণে আহিলোঁ পেহাক অকণমান চাই চিতি দিবলৈ, অকণমান ছাপোৰ্ট কৰিবলৈ। বাকী এতিয়া বৰ্তমান DDP ডাইকত ডাইকৰ পৰিৱেশ পাছফালে বৰলুইত ব্ৰহ্মপুত্ৰ, এইফালে চব এইবিলাক কিবা বনাই আছে নতুনকৈ, ধুনীয়া এটা টাইমত ধুনীয়া এইটো বনিবগৈ এই জেগাডোখৰ। আৰু এইফালে সন্মুখত এয়া মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু এইফালে ধুনীয়াকৈ নাওখন গৈ আছে। এনেকৈ নাওবিলাক দেখিলে সেই মাজুলী কেছটোলৈ মনত পৰে, মাজুলী নাও এক্সিডেণ্টটোলৈ। আৰু ইয়াত বেছি দেৰি নকৰোঁ, সোনকালে যাওঁগৈ, সেইফালে ষ্টাৰ্ট হ'ব এতিয়া। আৰু এইফালে চব ইয়াত এনেদৰে বহুত মানুহ আছে। এনেদৰে আপুনি যদি কেতিয়াবা DDP ডাইকলৈ আহে, এনেকৈ থকা মানুহবিলাক দেখিবই। কোনো মানে স্থায়ী জেগা নাই, কেতিয়াবা ইয়াত থাকে, কেতিয়াবা ইফালে থাকে। আগতে ব্ৰহ্মপুত্ৰখন বাম আছিলে, এতিয়া সেইফালে যায়গৈ, আকৌ পানী হৈ গ'লে এইফালে গুচি আহে। এইবিলাক ক্ষেত্ৰতো অকণমান চৰকাৰে গুৰুত্ব দিয়াটো বহুত প্ৰয়োজন। বাৰু যি কি নহওক, মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু এইফালে আমি পাই গ'লোহি ইয়াত ড্ৰাইভিং টেষ্ট দিবলৈ, মানে পেহাই দিব, আমি চাম। আৰু এইফালে অলমষ্ট ৰেডি হৈ গৈছে। আৰু এইফালে চব বাইকবিলাক ৰৈ আছে ড্ৰাইভিং টেষ্ট দিবলৈ। আৰু আপুনিও যদি ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিছে, কেনেকৈ টেষ্ট দিব লাগিব, কি হয় ইয়াত সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো ভালকৈ শেষলৈকে চাই থাকিব। আৰু আগত সেয়া নিৰীক্ষণ কৰিবলৈ বহি আছে এইফালে। আৰু এইফালে এক্সাম ষ্টাৰ্ট হৈ গ'ল, এইফালে প্ৰথম বাইক ষ্টাৰ্ট। ইয়াত অলমষ্ট 7টামান এনেকুৱা ৰেড প'ষ্ট আছে। এইটো বিভিন্ন বেলেগ বেলেগ RTO বেলেগ বেলেগ টাইপত, কিছুমানে 5টা দিয়ে, কিছুমানে 7টা দিয়ে, কিছুমানে 14টা দিয়ে, তেনেকুৱাকৈ থাকে। আজিকালি কিন্তু কমাই দিছে বস্তুটো। আৰু তাৰপাছত আপুনি এনেকৈ বাইকখন এনেকৈ ক্ৰছ কৰি কৰি আগবাঢ়ি যাব লাগিব। আৰু কিছুমানত এনেকুৱা লাইন পাৰি দিয়ে, লাইনৰ ভিতৰত যাবলগীয়া হয়। আৰু এইফালে 2 নম্বৰখন বাইক ষ্টাৰ্ট হৈ গ'ল। আৰু এনেকৈ বেকাবেকিকৈ গৈ থকা টাইমত আপুনি 3টা কথাই মনত ৰাখিব লাগিব, যাতে আপোনাৰ ভৰিটো মাটিত নপৰে, আৰু আপোনাৰ বাইকখনে খুটাত খুন্দা নামাৰে, আৰু যাতে মাজত ষ্টাৰ্টটো বন্ধ হৈ নাযায়। এই 3টাই মিলি চোৱা হয়। আৰু এইফালে 3 নম্বৰখন বাইক ষ্টাৰ্ট। আৰু এইফালে এইখন বাইক চাওক, মানুহজনৰ প্ৰব্লেম নাই, বাইকখনৰ জানো তেওঁ সঘনাই ব্ৰেক মাৰি মাৰি গৈ আছে, ফলত ভৰি পেলাবলগীয়া হ'ল এয়া। আৰু তেওঁ ফেইল। ছোৱালীজনী গিয়াৰত দিছে। আৰু এইফালে চাওক, ছোৱালী এগৰাকীয়ে গিয়াৰত চলাইছে, মানে বাইকত আপুনি যদি গিয়াৰত এপ্লাই কৰে তেতিয়া বাইক চলাব লাগিব, আৰু যদি নন গিয়াৰত তেতিয়া স্কুটি। আৰু তেওঁ ভৰি পেলাই দিলে, ষ্টাৰ্ট বন্ধ হৈ গ'ল, তেওঁ ফেইল। আৰু আপুনি যদি ফাৰ্ষ্ট এটেম্পটো ফেইল কৰিছে, কোনো কথা নাই, ইয়াৰ নেক্সট এটেম্প আপুনি এপ্লাই কৰিব পাৰে উইদিন 1 উইকৰ ভিতৰত। তেতিয়াও যদি ফেইল কৰে, আকৌ এবাৰ এপ্লাই কৰিব পাৰে, থাৰ্ড এটেম্প, 3বাৰ দিয়ে চান্স। আৰু এইফালে বাইদেউগৰাকীয়ে খুটাটো টাচ কৰি দিলে অকণমান, চ' তেওঁ ফেইল। আৰু এইফালে নেক্সট ল'ৰা এজনে নন গিয়াৰত এপ্লাই কৰিছে, মানে স্কুটিত। আৰু এইফালে ছোৱালী এগৰাকী নন গিয়াৰত, তাই পোষ্টটোত লগাই দিলে, চ' কেঞ্চেল। আৰু এইফালে ছোৱালীগৰাকীৰ নাম্বাৰ প্লেটত খেলি মেলি আছিলে, মানে ইয়াত অকল এটা চাইডে নাম্বাৰ প্লেট আছিল নি, চ' ইয়াত মাতিছে তালৈ, কিবা ফাইন চাইন দিব লাগিব চাগে। আৰু এইফালে এজনো কিবা বাইকৰ খেলি মেলি পালে নেকি, লৈ গৈছে। তো এইটো কথা আপোনালোকে ধ্যান ৰাখিব, যাতে যোনখন বাইক লৈ আনে তাৰ আগৰ পাছৰ 2টা নাম্বাৰ প্লেট ঠিক থাকে, আৰু লেফ্ট ৰাইট মিৰৰকেইখন যাতে 2খন লাগি থাকে। চ' সেইকেইটা যদি খেলি মেলি থাকে, তথাপিতো কেঞ্চেল কৰি দিয়ে, আৰু এইফালে ইয়াত ফাইন কাটিব। আৰু এইফালে আমাৰ এয়া পেহাৰ এক্সাম চলি আছে এতিয়া। চ' এয়াই আছিল ভিডিঅ'টো, ড্ৰাইভিং লাইচেন্সৰ টেষ্টৰ ওপৰত যিখিনি পাৰিলোঁ জনালোঁ। আৰু আপোনালোকৰ যদি 18 ইয়াৰ্ছ হৈ গ'ল, আৰু যদি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰা নাই, কৰিব বিচাৰিছে, তেন্তে কৰি দিয়ক। থাৰ্ড পাৰ্টিলৈ নাযাব, অনলাইন নিজে ঘৰতে ইজিলি কৰিব পাৰে, একদম ইজি প্ৰচেছ। ইউটিউবত বহুতখিনি ভিডিঅ' আছে, চাই ল'ব কেনেকৈ কৰি ধুনীয়াকৈ এপ্লাই কৰি পিনে এক্সাম দিবলৈ আহি যাওক। আৰু এইফালে পেহা পাছ কৰি গ'ল। লাষ্ট মুভমেণ্টত ভৰিটো অলপ পৰি গৈছিলে, বাট একো নাই, পোষ্টটো পাৰ হৈ পিনে পৰিছে, পোষ্টটো ভিতৰত পৰিব নালাগে। আৰু বাকী কিবা খেলি মেলি হ'লে এইফালে হুইচেলটো বজাই দিয়ে, ফিল কৰিলে। আৰু এতিয়া হুইচেল বজোৱা নাই, মানে পাছ কৰিছে। যাওঁ আৰু এতিয়া চ' ট্ৰেইনিং হৈ গ'ল পেহা ভাগৰ, আৰু আমি এতিয়া যাওঁ, এতিয়া আৰু কাম আছে। চ' এইকেইটা কৰি পিনে যামগৈ আৰু।
আৰু এয়াই আছিলে চমুকে ভিডিঅ'টো আৰু এইফালে ডাঙৰ বেগ এটা লৈ লৈছোঁ এইটো কলকাতাৰ পৰা আহি আছিলে আজি পালেহি চ' লৈ ল'লোঁ বহুত সোনকালে দোকান এখন অপেনিং কৰিবলৈ গৈ আছোঁ চ' তাৰে বস্তু আৰু আহি আছে বাৰু পাবহি আৰু কি দোকান হ'ব অপেনিঙৰ টাইমত জনাম বাৰু এইফালে গাড়ীৰ হাৱাটো চেক কৰি লওঁ যাওঁগৈ আৰু বাকী ভিডিঅ'টোৰ পৰা কিবা শিকিলে জানিলে যদি ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ